গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। আৰু আজি যিহেতু মই ডিউটি যোৱা নাই, যাৰ কাৰণে ঘৰত অলপ কাম উলিয়াই লৈছোঁ। এইখিনি কাম কৰাৰ হোৱাৰ পিছত গা পা ধুই এখন থানত যাম। সেই থানখনৰ বিষয়ে আপোনালোকক বাৰু জনাম, চাই থাকক ভ্লগটো শেষৰলৈকে। কামৰ মাজতে উলিয়াই লৈছোঁ আইচক্ৰীম বনাবৰ কাৰণে। আৰু এইখিনি আম মা ৰাতি জুচ কৰি ৰাখি দিছিলে। এতিয়া মই ইয়াতে অলপ চেনি মিক্স কৰিছোঁ, চেনিখিনি গুড়া কৰি মিক্স কৰিছোঁ, কাৰণ আমখিনি ঘৰৰে হয়, তথাপিও ইমান এটা মিঠা নাই, যাৰ কাৰণে চেনি মিক্স কৰিবলগীয়া হৈছে। আৰু এইখিনি ফ্ৰিজত ৰাখি দিম। আইচক্ৰীমৰ বাতি আছে আমাৰ ঘৰত, ইয়াতে ৰাখি দিম বাৰু। কেনেকুৱা হয় আপোনালোকক দেখুৱাম পাছত, চাই থাকক ভ্লগটো শেষৰলৈকে। আইচক্ৰীমটো ৰেডি কৰি এনেকৈ আইচক্ৰীমৰ বাতিত ৰাখি দিছোঁ, আৰু হ'লে খাম আৰু দেখুৱাম তেতিয়া আপোনালোকক কেনেকুৱা হয়। কাম বন কৰি গা পা ধুই ৰেডি হৈ গ'লোঁ, আৰু এতিয়া যাম আমাৰ ওচৰৰ এখন থানত। সেইখন থানত প্ৰতি বছৰে নাম পাতে বাৰু, তাতে যাবলৈ ওলাইছোঁ। আৰু সেই থানখনৰ বিষয়ে আপোনালোকক মই জনাম, তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। থানত আহি পাই গ'লোঁ, আৰু নাম গোৱা আপোনালোকক বাৰু অলপ দেখুৱাম, চাই থাকক। এতিয়া দিছে প্ৰসাদ, আৰু তাৰ পাছতে ক্ষীৰ দিব। সিমানে দিয়ে, আৰু তাতকৈ বেলেগ একো নিদিয়ে বাৰু, খিচিৰি চিচিৰি নিদিয়ে, তেনেকুৱা প্ৰসাদ আৰু ক্ষীৰেই দিয়ে।
খোৱা বোৱা হৈ গ'ল এতিয়া ওলাই আহিছোঁ আৰু এতিয়া যাম মই থানখনৰ মেইন গেটখনলৈ আপোনালোকক দেখুৱাম থানখনৰ নাম হৈছে বামুণী গোসানী থান আহোঁতে আমি এইফালে অহা নাছিলোঁ যাৰ কাৰণে এতিয়া দেখুৱাম এতিয়া ঘৰত আহি পাই গ'লোঁ প্ৰসাদ ক্ষীৰ দিলে আৰু খাই আহি গ'লোঁ আৰু নামো গালে তাতো অলপ বহিলোঁ এতিয়া ঘৰত আহি পাই গ'লোঁ আৰু সেই থানখনৰ নাম হৈছে বামুণী গোসানী থান যাৰ যি মনোকামনা আছে সেই মনোকামনালৈ যদি ইয়াত শৰাই বা বন্তি দিয়ে তেতিয়াহ'লে মনোকামনাটো পূৰণ হয় মানে আগৰ পৰা এইটো বিশ্বাস হৈ আহিছে আৰু মানে বহুত লোকৰ এনেকুৱা হৈছেও মনোকামনা পূৰ হৈছে কাৰোবাৰ যদি বাচ্চা নহয় আৰু বা কিবা তেনেকুৱা বহুত প্ৰব্লেম থাকে মানুহৰ জীৱনত তেনেকুৱা যদি কিবা প্ৰব্লেম আছে তেনেহ'লে এই থানখনত আহি এগছি বন্তি আৰু এখন শৰাই দিলে আপোনালোকে মানে তাৰ ফল লগত পাই যায় কিন্তু এনেকুৱা নহয় যে আহি শৰাই এখন দি দিলে বা বন্তি এগছ জ্বলাই দিলে মনৰ আশা পূৰণ হৈ যাব তেনেকুৱা নহয় মনৰ পৰাই ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব তেতিয়াহে পোৱা যাব যিটো বস্তু বিচৰা যায় তেনেকুৱা হ'ব লাগিব অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিব লাগিব আৰু সেই থানখনত আমি শুনা মতে মানে বহুত সৰু থাকোঁতে আমি তাত বোলে এখন সোণৰ নাও আছিল আমি শুনিছিলোঁহে কিন্তু দেখা নাই মানুহৰ মুখৰ পৰা শুনিছোঁ সোণৰ নাও আছিল আৰু এতিয়া বাৰু সেই নাওখন নাই সেয়াই আৰু ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰিছোঁ যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি নতুন কোনোবাই চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব